এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক চুকা শাকৰ লগত ৰন্ধা মাছৰ জুতি লগা ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মাছৰ এই লোভনীয় আঞ্জাখন ৰান্ধিবৰ বাবে মই লৈছোঁ চুকা শাক, কমল কাপ মাছ, সিজোৱা আলু এটা, ভোট জলকীয়া এডোখৰ, শুকান জলকীয়া, মেথি গুটি, মিঠাতেল, হালধি, নিমখ, পানী আৰু ধনিয়া পাত। প্ৰথমতে কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে নিমখ আৰু হালধি সানি লোৱা মাছকেইডোখৰ দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। মোৰ এই চেনেলটোত আমাৰ অসমীয়া যিকোনো থলুৱা ব্যঞ্জনৰ ৰেচিপি আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাছকেইডোখৰ ভজা হৈ গৈছে, এতিয়া নমাই থ'ব লাগিব। মাছৰ এই সুস্বাদু আঞ্জাখন যিকোনো মাছেৰে ৰান্ধি খাব পাৰি। মাছৰ আঞ্জাখন ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব। মই মাছ ভাজি ৰৈ যোৱা তেলখিনিতে আঞ্জাখন ৰান্ধিবলৈ লৈছোঁ। এতিয়া গৰম তেলখিনিত মেথি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। এতিয়া কুটি লোৱা চুকা শাকখিনি দি ভালদৰে লৰাই দিব লাগিব। আলু এটা আগতীয়াকৈ সিজাই লোৱা হৈছে। এতিয়া সিজোৱা আলুটো চুকা শাকখিনিৰ ওপৰত দি তাতে প্ৰয়োজনমতে হালধি আৰু নিমখ দি ভালদৰে লৰাই দিব লাগিব। যদি আলু নাখায় তেনেহ'লে আলু নিদিয়াকৈও এই আঞ্জাখন ৰান্ধি খাব পাৰি। চুকা শাকখিনিৰ লগত সিজোৱা আলুটো প্ৰায় 2 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া প্ৰয়োজনমতে গৰম পানী দি আঞ্জাখন ভালদৰে লৰাই দিব লাগিব। ভোট জলকীয়াটো কেঁচিৰ সহায়ত সৰু সৰুকৈ কাটি লোৱা হৈছে। এতিয়া প্ৰয়োজনমতে ভোট জলকীয়া আঞ্জাখনৰ ওপৰত দিব লাগিব। মই 2 টুকুৰা দিছোঁ। ভোট জলকীয়া নাথাকিলে কেঁচা জলকীয়া ফালি দিব পাৰিব। আঞ্জাখন প্ৰায় 5 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া ভজা মাছখিনি দি আঞ্জাখন ঢাকি ভালদৰে উতলিবলৈ দিব লাগিব। মাছ দিয়াৰ পিছত আঞ্জাখন প্ৰায় 5 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া কুটি লোৱা ধনিয়া পাতখিনি দি প্ৰায় 2 মিনিটমান সময় উতলিবলৈ দিব লাগিব। আঞ্জাখন মই বিচৰা ধৰণেৰে ধুনীয়া ডাঠ হৈ পৰিছে। চুকা শাকৰ লগত ৰন্ধা মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমাই দিব লাগিব। খুব কম সময়ত আৰু সহজতে ৰান্ধিব পৰা চুকা শাকৰ লগত ৰন্ধা মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।